হয় আপুনি এই চামগুৰি সত্ৰৰে এগৰাকী জড়িত ব্যক্তি আৰু হয় আমি চামগুৰি সত্ৰৰ আমাৰ পিতৃ শ্ৰী প্ৰশান্ত দেৱ গোস্বামী তেখেত সত্ৰৰ সত্ৰাধিকাৰ আছিলে হয় তেখেতৰ আমি ল'ৰা হয় আমাৰ দাদা আছে হয় তিনিজন হয় দাদা নৰেন গোস্বামী প্ৰসন্ন গোস্বামী আৰু প্ৰদীপ গোস্বামী হয় হয় আৰু ভতিজা আছে বাহিৰত দেখিছে কাম কৰি আছে হয় উত্তম গোস্বামী অনুপম গোস্বামী হয় আৰু গৌতম গোহাঁই বেলেগ ল'ৰা এটা আহি ইয়াত কাম কৰি আছে হয় তেনেকৈ মিলি আপোনালোকে প্ৰধানতঃ সত্ৰখনে মুখা শিল্পৰ সাধনা কৰে আৰু হয় হয় আমাৰ মূল বৈশিষ্ট্য হৈছে মুখা শিল্প হয় আমাৰ এই মুখা শিল্পৰ লগতে গুৰুজনাই দি থৈ যোৱা মুখা শিল্পটোকে হয় আমি বৰ্তমান চলাই আছে আৰু মুখা শিল্পৰ কাৰণে প্ৰধান আৱশ্যকীয় কথাবিলাক কি আছে বাৰু মুখা শিল্পটো জীয়াই ৰাখিবৰ কাৰণে হয় মুখাৰ বনোৱাৰ পদ্ধতিটো হ'ল জগত গুৰুজনাই 500 বছৰৰ আগতে বৰদোৱাথানত চিহ্নযাত্ৰা ভাওনা যোগেদি এই মুখা শিল্পটো তৈয়াৰ কৰিছিলে হয় এই তৈয়াৰ কৰা সামগ্ৰীখিনি আছিলে ধৰক এইটো জাতি বাঁহৰ কাঠি কৰি হয় সেই কাঠিৰে এটা তুমৰ মূৰ বনাইছিলে সেই তুমৰ মূৰৰ ওপৰত নৈ কুমাৰ মাটি আনি সেই কুমাৰ মাটিৰে তাত লেপন দিছিলে কটন কাপোৰ তাত মাৰি দিছিলে তাৰ ওপৰত গৰু গোবৰেৰে ৰূপ দিছিলে হয় চেহেৰা বনাইছিলে তাৰপিছত আকৌ গৰু গোবৰৰ ওপৰত কুমাৰ মাটিৰে কাপোৰ মাৰিছিলে হয় তাৰপাছতে ৰং আহিছিলে হয় হয় এই মুখা শিল্পটো হয় হয় সৃষ্টি কৰি থৈ গৈছে হয় হয় আৰু আপোনালোকে সত্ৰৰ পৰা নিশ্চয় ভাওনা সংস্কৃতিও আপোনালোকে সাধনা কৰে নিশ্চয় আমাৰ ভাওনা সাধনাটো আমাৰ এইটো গুৰুজনাইটো সৃষ্টি হয় হয় ভাওনা হয় গতিকে সেই মুখাৰ যিখিনি ভাওনা হয় আমাৰ পিতৃ আৰু খুৰাই আমাক কিছুমান নাটক লিখি থৈ গৈছে ধৰক সীতাহন বালিবৰ ৰাৱণত আমাৰ নাৰায়ণচন্দ্ৰ দেৱ গোস্বামী অলপ এই 2 মাহৰ আগত নতুনকৈ মিলিছে হয় হয় আমাৰ পিতৃয়ে শ্ৰীকৃষ্ণৰ কলংক মোচন দশ অৱতাৰ হয় এইবিলাক নাটক আমাক মানে বজালি বা অংকীয়াত তেওঁলোকে লিখি থৈ গৈছে তেখেতসকলক সেই নাটকবিলাক আমি মুখাৰে ভাওনা কৰি য'ত প্ৰদৰ্শন কৰি হয় ঠিক আছে আপোনাক বহুত ধন্যবাদ নমস্কাৰ জনাইছোঁ তোমাৰ চিনাকিটো দিবা মোৰ নাম অনুপম গোস্বামী হয় আৰু মোৰ ঘৰ ইয়াত খুৰা অঁ 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 আমাৰ গোটেই ফেমিলি আপোনাৰ মুখা শিল্পৰ লগত জড়িত অঁ তোমালোকে মানে পৰম্পৰাগতভাৱে মুখা তৈয়াৰ কৰা আপোনাৰ মুখা শিল্পৰ আপোনাৰ আৰম্ভণি হৈছিলে শ্ৰীমন্ত শংকৰদেৱৰ হয় শংকৰদেৱে আপোনাৰ চিহ্নযাত্ৰা ভাওনাৰ কাৰণে হয় তেওঁলোকে বিভিন্ন চৰিত্ৰবোৰ মুখেৰে প্ৰকাশ কৰিছিল হয় হয় ভাওনাত অঁ তেতিয়াৰ পৰা মুখা শিল্প আৰম্ভণি হ'ল হয় হয় আৰু তেতিয়াৰ পৰা পৰম্পৰাগতভাৱে চলি আহি আছে আমাৰ পৰিয়াল অঁ অঁ বৰ্তমান বনাই আছে অঁ এইটো গোবৰটো মানে আপোনালোকৰ মুখা বনাওঁতে লাগে ন গোবৰ হয় হয় এই গোবৰ আমি এই আপোনাৰ চেহেৰা দিবলৈ ব্যৱহাৰ কৰোঁ অঁ হয় হয় কমপ্লিট গোবৰে আপোনাৰ গোবৰে দিয়াৰ আপোনাৰ এটা এডভান্টেজ হৈছে যে আপোনাৰ গোবৰটো শুকাই গ'লে বহুত পাতল আৰু টাইটো হৈ যায় টাইটো হৈ যায় সহজে নাথাকে কিন্তু পাতলাও হৈ যায় গতিকে আপোনাৰ পিন্ধিলেও এক্টিং কৰিবলৈ বহুত সহজ হয় হয় খুৰা নমস্কাৰ হয় আপুনি সৰুৰ পৰাই চাগে এই শিল্পৰ সৈতে জড়িত আপোনাৰ শৈশৱৰ পৰাই আপুনি এই শিল্পৰ সৈতে জড়িত অঁ আপুনি কি বনাই আছে এতিয়া এইটো মই ঋষিৰ মুখ এখন বনাই আছোঁ হয় নেকি অঁ কি উপাদান আছে ইয়াত কি আছে সামগ্ৰী নামাকৰণটো এতিয়ালৈকে কৰা হোৱা নাই সামগ্ৰী কি আছে ইয়াত সামগ্ৰী কি আছে বাঁহেৰে যে বনাই ফ্ৰেমটো সেইখনো কি সামগ্ৰী ইয়াত সামগ্ৰীটো আপোনাৰ বিশেষ ধৰণে বাঁহৰ কাঠিৰ হয় এই প্ৰথম এইটো ফ্ৰেম বনোৱা হয় অঁ তাৰ ওপৰতে কাপোৰ মৰা যায় হয় এইটো শুকুৱাৰ পাছত এই গোবৰ আৰু মাটি মিক্স কৰি বিভিন্ন গহবিলাক দিয়া যায় মই তেওঁলোকে এইটো বনাই আছোঁ তেওঁ বনাই আছে এইটো গণেশ তেওঁ বনাই আছে এইটো গৰুড তেনেধৰণে বিভিন্ন শিল্পীজনৰ নিজৰ মনত ভাবি বিভিন্ন গ্ৰহৰ মুখাবিলাক বনাই থাকে এইটো যেতিয়া আপোনাৰ শুকাব শুকোৱাৰ পাছত তেতিয়া কুমাৰ মাটি দি আকৌ কাপোৰ মাৰি শুকোৱাৰ পাছতহে আমাৰ ৰং কৰা যায় ঠিক আছে